পৰিৱেশ সংৰক্ষণৰ বাবে দুলীয়াজানৰ যুৱকৰ বিশেষ পদক্ষেপ চাইকেলেৰে ভ্ৰমণ কৰিলে সমগ্ৰ অসম যান্ত্ৰিকতাৰ গাহত পৰি আজিৰ মানুহে পাহৰি গৈছে প্ৰকৃতিক সংৰক্ষণৰ কথা গোলকীয় উষ্ণতাৰ পৰা প্ৰকৃতিক বচাই ৰাখি এটা সেউজীয়া সুস্থ পৰিৱেশ গঢ় দিয়াৰ সজাগতাৰে দুলীয়াজানৰ এজন যুৱকে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ দুলীয়াজানৰ হিৰকজ্যোতি ফুকন নামৰ এই যুৱকজনে পৰিৱেশ সংৰক্ষণৰ বাৰ্তালৈ সমগ্ৰ অসম ভ্ৰমণ কৰিলে চাইকেলেৰে 12 অক্টোবৰত নিজৰ বাসগৃহৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাইকেলেৰে ভ্ৰমণ কৰে হিৰকে বুধবাৰে সন্ধিয়া যুৱকজন উপস্থিত হয়হি গোলাঘাটৰ তেৰগাঁৱত পৰিৱেশ সংৰক্ষণৰ বাৰ্তা কঢ়িওৱা উদ্যমী যুৱকজনক সম্বৰ্ধনা জনায় দেৰগাঁৱৰ দল সংগঠনসমূহে এভৰিৱান মোৰ নাম হিৰকজ্যোতি ফুকন মই 1 নং ৰঙাগড়ৰ নিবাসী হয় মই মানে এটা এৱেৰনেছ ৰাইডত ওলালোঁ একচুৱেলি মোৰ ট্ৰেভেলিং কৰি ভাল লাগে কিন্তু মই মানে পৰিয়ালক ক্ষতি কৰি পিনে মই ট্ৰেভেল কৰিব নিবিচাৰোঁ চ' সেইটো কাৰণে ভাবিলোঁ চাইকেল দি মই ট্ৰেভেল কৰিম চ' আৰু এটা কথা ভাবিলোঁ মোৰ মানে আগৰ পৰাই গোটেই অসমখন এটলিষ্ট মানে ফুৰিবলৈ বহুত মন আছিলে তো সেইটো কাৰণে মই চাইকেলিং দিয়ে ওলালোঁ আৰু তাৰপিছত মই ভাবিলোঁ যে চাইকেলিং কৰিছোঁৱেই যেতিয়া তেনেহ'লে এৱেৰনেছ এটা কৰি দিলেও মানে ভাল হ'ব তেতিয়া মোৰ ফুৰাও হৈ যাব ফাৰ্ষ্ট অফ অল আৰু ছেকেণ্ডলি এৱেৰনেছ কৰাও হৈ যাব এৱেৰনেছটো এইটোৰ ওপৰত আছিলে গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত ক্লাইমেট চেঞ্জ যোনবোৰ আমি এতিয়া ইমান ইনফৰ্মেশ্যন যুগ এই য'তো আমি মানে বহু বিষয়ৰ পৰা আমি বঞ্চিত হয় মানে বহু বিষয়ৰ পৰা আমি মানে ইনফৰ্মেশ্যনবোৰ আমি পোৱা নাই যাতে মোবাইল আছে মোবাইলত আমি ক্লিক কৰিলে চব কথা আমি জানিব পাৰোঁ যে গ্ল'বেল ৱাৰ্মিং কেলৈ হৈছে কি কাৰণে হৈছে কিন্তু আমি একো ষ্টেপছ মানে বহুতে মানে ষ্টেপছ লোৱা নাই বহু মানুহে গম নাপায় সেইটো কাৰণে হয়তো ষ্টেপছ লোৱা নাই তো মই ভাবিলোঁ যে মানুহক গম পাবৰ কাৰণে এটা সজাগ কৰিবৰ কাৰণে মই ৰাইডটোত ওলালোঁ যুৱকজনক এই পদক্ষেপত শলাগ লৈছে সকলোৱে নিউজ ডেস্ক ৰিপৰ্টছ AWN 24 নিউজ